guys, welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো এটা ভিডিও লৈ আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাব চাই আৰু এতিয়া মই আহিছো মা ঘৰত মানে 12:30 মানতে আহিলো আজি দিনটো লৈ বুলি উলাই আহিছিলো কাম বন কৰি তো বহুত দিন হল ভিডিও দিয়াই নাই আপোনালোকে সকে মন কৰিছে নাজানো মই তো ইয়াৰ পিছফালে আমাৰ ওচৰৰ খুৰী ছোৱালী অংকিতা আৰু ময়ো ইয়াতে আহিছো খাম তো ভাত খালো এতিয়া চাহ বনাইছে আৰু আবেলি হৈ গ'ল যেহেতু মই ঘৰ যাব লাগিব আৰু সারপ্রাইজ দা ফটো কেটামান সারপ্রাইজ কি হয় সারপ্রাইজ এটা কি আছে ক কি সারপ্রাইজ এটা কি আছে ক এটা তো দি দিম এটা কি আছে এটা কিবা আছে ইয়াত কি আছে দেখা জলদি দেখা চকলেট কেটামান আছে চকলেট দে আজি পাই গ'ল চকলেট দে কেতিয়া নাজানো চকলেট মই পাই গ'ল থ্যাংক ইউ তো বলক চাহ খাওঁ চকলেট খাওঁ বিস্কুট খাওঁ চব খাওঁগৈ আৰু ঘৰ আহি পালোহি ঘৰ আহি পাওঁতে মাহঁতে ঘৰৰ পৰা হাঁহৰ মাংস দিছিলে আৰু এই হাঁহৰ মাংস ধুনীয়াকৈ ৰেডি কৰি লৈছে আৰু হাজবেণ্ডে আদা নহৰু গুচাই আছে তো মোৰ হেল্প বহুত কৰি দিয়ে আৰু এয়া মাংস আৰু এইবিলাক চব্জি বজাৰ কৰি অনা হৈছিলে তো চাই থাকক আৰু এয়া হালধি নিমখ এনেকৈ খানি ধুনীয়াকৈ মানে খানি থৈ দিছে এয়া কেৰাহীটো গৰম কৰি দিয়া হৈছে আৰু আজি অলপো তেল নিদিয়াকৈ হাঁহৰ মাংস বনাব তো এয়া দেখিছে সুদা কেৰাহীটোত মাংস দিছে আৰু এনেকৈ গোটেইখিনি দি দিছে আৰু অকণমান তেল নাই মানে হাজবেণ্ডে কৈছে এইটো মাংসটোত বোলে বহুত তেল ওলায় তো তেল ওলাব তো চাওকচোন কেনেকুৱা হয় আৰু এয়া আদা নহৰু জিৰা এনেকৈ পেষ্ট কৰি থোৱা আছিলে গোটেইখিনি একেলগে আৰু লগত এটা পিঁয়াজো দিছিলে আৰু এই পেষ্টটো ইয়াত দি দিয়া হ'ল আৰু অকণমান তেল দিয়া নাছিলে দেখিছে কেনেকুৱা তেল ওলাইছে আৰু এয়া দেখিছে চাওক কিমান তেল ওলালে অকণমান তেল নিদিওঁতে কিমান তেল ওলাইছে আৰুটো ওলাবলৈ আছেই চাগে নাজানো এয়া কমেও মানে এপোৱা ওপৰ হ'ব চাগে তেল ইমানেই তেল ওলাই গৈছে তেলটো আৰু এইটো বছৰতে মই হাঁহৰ মাংস ফাৰ্ষ্ট খাইছোঁ বুলি ক'ব লাগিব 2023ত তো দেখিছে এয়া কি ধুনীয়াকৈ উতল আহিছে আৰু মাংস প্ৰায় হৈয়ে গৈছে ইয়াত অলপ গৰম মছলা দি দিছে গোটেইখিনি মছলা প্ৰায় দিয়াই আছিলে আৰু ধুনীয়াকৈ ভাজি মছলা দি এতিয়া লাষ্টত গৰম মছলা দি দিলে তো মাংস ৰেডি এয়া মাংস পূৰা ৰেডি হৈ গৈছে এতিয়া খোৱাহে কথা আৰু এয়া ভাত মাংস বাঢ়ি ল'লোঁ আৰু এয়া দাদা আৰু হাজবেণ্ড আৰু মই 3খন থাল বাঢ়ি লৈছোঁ আৰু ধুনীয়াকৈ এতিয়া খাওঁ গাইজ ৰাতিয়ে ভিডিঅ'টো মই সমাপ্ত নকৰিলোঁ এতিয়াতো থৈ দিলোঁ মানে মই ভাবিছোঁ লাষ্টত কৈ দিম আৰু তো মই দিয়া ৰেচিপিটো আপোনালোকে চালে তো কেনেকুৱা হৈছে জনাব আৰু যদি কোনোবা এনেকৈ আগতে বনাই খাইছে তেতিয়াও জনাব আৰু যদি নাই বনোৱা প্লিজ এনেকৈ এবাৰ বনাই খাব বহুত টেষ্টি হয় কোমোৰা দি হাঁহৰ মাছ আৰু তাতে তেল অকণো নাই দিয়া আপোনালোকে দেখিছে তো বাই বাই লগ পাম অন্য এটা ভিডিঅ'ত